দিয়া আকৌ কেকটো অঁ কাৰ বাৰ্থডে ইছ্যু বাৰ্থডে বাই 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 অঁ এইটো কোনে দিলে 12টামান বজাত কাটিবলৈ কাৰণে কেক এটা ঘৰতেই বনালোঁ আৰু বাটাৰ ক্ৰীম দি আইচিং কৰি দিলোঁ চ' ডেট ইছুও খাব পাৰিব ভালকৈ এফালে দেউতাক আৰু খুৰাকে গাড়ী খেলাত ব্যস্ত 12টা বজালৈকে আমি ভাত পানী খাই আজৰি হ'লোঁ তাৰ পাছত কেকটো বোলো কাটি লওঁ এয়া কেকটো ইমান ভালকৈ আইচিং কৰা হোৱা নাই মই তাতে এটা মাৰ্চমেলো পপ এটা লগাই দিছোঁ তাৰ ভাল লাগিবলৈ চিম্পলকৈ আৰু ঘৰতে চাওকচোন সি কিমান এক্সাইটেড নিজৰ বাৰ্থডেলৈ অলপ দিনৰ পৰা সি মানে বাৰ্থডে ছংটো গাব পাৰিছে গাবৰ মানে গুণগুণাব পাৰিছে আৰু বাৰ্থডেবোৰত গ'লেতো দেখে ন সি যে কেক কাটিঙৰ টাইমত এনেকৈ কেক কাটি লৈ আৰু মানুহক এনেকৈ খুৱাইছে সি অলপ দিনৰ পৰা মানে সেই বস্তুটো কৰি আছে আমাৰ লগতো কিন্তু সেইদিনাখনি তাৰ নিজৰ বাৰ্থডে দিনাখনি সি মানে কি কৰিব এতিয়া কেকটো ওচৰলৈ আহি ৰখি আছে ধুনীয়াকৈ তেনেকৈ 2টা বছৰ সম্পূৰ্ণ হ'ল আমাৰ ইছু মাইনাৰ তাক খুৱাই আমি তাক কৈছোঁ যে আমাকো খুৱাই দিয়া কেক সি মানে নিজে খাই ভাল পাইছে যে এবাৰত বাপেকক যেন তেন খুৱাইছে আৰু চাব দে মোক খুৱাবলৈ ক'লে বাপেকে তাৰ হাততো দি দিছে কিন্তু সি মানে নোখুৱাই মানে মোক সি নিজে খাব সি মানে খাই ভাল পাইছে যিহেতু তো বাপেকে খুৱাই দিলে আৰু মোক এয়া আমাৰ হাউচ হেল্পগৰাকীও তাক কেক খুৱাই দিছে Happy birthday, Ishu. সেইদিনা কেক কাটি মেলি আমি শুব যাওঁতে বহুত দেৰি হ'লগৈ এইফালে আমাৰ ইছু মাইনা শুই আছে দেউতাকো শুই আছে ৰাতি শুৱাটো দেৰি হ'ল যিহেতু অলপ সময় শুব আৰু এতিয়া অডিবল বাইদেউ আচ্ছা বহুত কামেই আছে এতিয়া কৰিবলৈ আমাৰ দীপালী বাইদেউ কি কৈছে চুলি কালাৰ কৰিলে কামো কৰি আছে লগতে বতৰটো দেখি ইমান ভাল লাগিছে পূৰা ৰ'দ দি আছে বতৰটো যিহেতু আমাৰ মাহঁতৰ তাত এতিয়া আজি 16-17 দিনমান হ'লে পানী শুকুৱাই নাই মাহঁত মানে আহিব নাহিব একো ঠিক নাছিলে কিন্তু এতিয়া আজি বতৰ পূৰা ৰাতিপুৱা এতিয়া ৰ'দ ওলাইছে আৰু বাট মাহঁতৰ তাতো মানে কালিৰ পৰাতো বৰষুণ দিয়া নাই তেনেকৈ অলপকৈ দিছিলে কালি তো অলপ শুকাইছে চাগে মাহঁতো আহিব পাৰিব মানে এনেই ভাল লাগি আছে আৰু মনটো যে মাহঁতো আহিব বা এনেকৈ দেখিছে বতৰ পূৰা বৰষুণ যে নিদিলে হয় চবতে পানীবোৰ যেনেকৈ হৈ আছে বহুত জেগাত পানী এতিয়াও শুকোৱা নাই মানুহবোৰ যে আমিতো বহুত ভালকেই আছোঁ মানে মানুহবোৰ যে কি গতি হৈছে নহয় ৰুটিটো মঠি থৈ গৈছোঁ ৰুটিৰ কাৰণে আৰু আটাটো মঠি থৈ গৈছোঁ এইফালে আমাৰ দীপালী বাইদেউ পৰা চাহ খাই আছে মই গাটো ধুই আহোঁগৈ গাটো ধুই আহি থাপনাখনো চাফা কৰি লৈ ধূপ চাকি জ্বলাই ল'লোঁ ফটাফট তাৰপাছত ৰুটিকেইখন বনাই লৈছোঁ এইফালে আমাৰ ইছু মাইনা উঠি আহিছিল মই এতিয়া জলকীয়াখিনি কাটি লওঁ সৰিয়হ দি পিনে এনেকৈ চাটনি বনাই যে এনেকৈ দি বনাম অলপ লগতে এইফালে লাঞ্চ প্ৰিপেৰেশ্যনো কৰিছোঁ এইফালে সৰিয়হ চাটনি বনাই হ'ল এইফালে ভাজি দালি কোমোৰা ঔটেঙা দি এইফালে পনীৰ
আকৌ এবাৰ ষ্টুক লৈ ওপৰলৈ গ'লোঁ, কাৰিকৰজনো আহি পালেহি, চব্জিখিনি কাটি লৈছে, তাৰপৰা খানা বনাব। এইফালে মোৰ শহুৰ দেউতা। তাক খুৱাই ল'লোঁ। আজি ৰাতিপুৱা সোনকালতে উঠাই দিলোঁ যিহেতু, এতিয়া আকৌ পায়সকণ বনাই লওঁগৈ মই। এফালে ডেক'ৰেশ্যনৰ দাদাকেইজনো আহি পালেহি। ল'ৰাটো খুৱাই মেলি ল'লোঁ, এতিয়া পায়সকণ বনাই লওঁ সোনকালে। 6টা বাজিবলৈ হ'লেই আৰু মানুহ যিহেতু 7টামান বজাত মাতিছোঁ, 6টা বজাৰ আগতে সকলোবোৰ হৈ গ'লে এতিয়া আজৰি হৈ থাকিম আৰু। সেইদিনা আমাৰ লাভ এনিভাৰ্চেৰিও আছিলে, 12 years কমপ্লিট হৈছে। মানুহজনে বুকে এটা আনি দিছিলহি। এইফালে পায়স বনাই আছোঁ, এইখন ঢাকন দি থ'বলগীয়া হৈছে। এইফালে পূৰা বতাহ মাৰি আছে ধুনীয়াকৈ। বতৰটো বাৰু ঠিকে, আজি বৰষুণ নাই। Hi, birthday boy. Hi. Hi, Goody. Hi, Goody. Hi. Isu. আপুনি কৈ দিয়ক। Hi. কেকটো যাক বনাব দিয়া হৈছিল, তেখেতে মই বিচৰা ধৰণেই কেকটো বনাই দিছে। Oi. Oi, বেছি নহয় দেই, মই কাকো একো নিদিওঁ আকৌ। আকৌ এবাৰ খুৱাই দিয়ক। ইফালে আমাৰ শাহুমা, মা, এইটো দাদাৰ ল'ৰাটো। ইফালে আমাৰ দৌতি। হাই গদা। হাই নেনো। চ ভিডিঅ' এটা কৰি থৈছোঁ, ভিডিঅ' কৰি থৈছোঁ। সেইদিনা সকলোৱে এইদৰে লাগি মেলি সহায় কৰি দিলে। এইফালে বৌ, আপাহঁতো। হা হা কোনে খুৱাই দিছে? মামী বুলি কৈ দে। মামী মামী। সি এইবোৰ গিফ্টবোৰ পাই একদম। 1 2 3 আমাৰ বাৰ্থডে দিনাখন ইমান গৰম আছিলে, সেইদিনাখন মা গৈ পিনে গা বেয়া হৈ আহিছে। এতিয়া খবৰ ল'বলৈ আহিছোঁ।
ভাল পাইছে নে মা এতিয়া বাৰ্থডে দুদিন পিছতে এগৰাকী নানী আহিছিলে ইছুক মালিচ কৰিছিলে সৰুতে মোৰ ডেইলি ভ্লগ বনোৱা নহয় মই কেতিয়াবা কিছুমান বিশেষ দিনতহে এইদৰে ভিডিঅ' বনোৱা হয় যাতে পাছত মই সেই ভিডিঅ'বোৰ চাব পাৰোঁ আৰু যদি আপোনালোকেও মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই